জীৱনত আচল মজা তেতিয়াই লাগে যেতিয়া শত্ৰুৱে তোমাৰ লগত হাত মিলাবলৈ উত্তাল হৈ থাকে। অকল কাপোৰেই নহয়, চিন্তা ভাৱনাবোৰো ব্ৰেণ্ডেড হোৱাটো প্ৰয়োজন। নিজৰ সত্যতাক প্ৰমাণ কৰিবলৈ বেলেগৰ ওচৰত কেতিয়াও ক্ষমাৰ ভিক্ষা নোখোজো মই। সিংহই চিকাৰৰ সপোন নেদেখে, সিংহই মাত্ৰ চিকাৰহে কৰে। গতিকে সপোন নহয়, বাস্তৱত কামখিনি কৰি দেখুওৱা। বেলেগৰ ভৰিত পৰি সফলতা লাভ কৰাতকৈ নিজৰ ভৰিত থিয় হৈ নিজৰ ভৱিষ্যতটো সুৰক্ষিত কৰা দৰকাৰ। ভুল সেইটোকহে কয় যিয়ে পৰিস্থিতিৰ পৰা একো শিক্ষা নলয়। যিদিনাই মোৰ ধৈৰ্যৰ বান্ধ ছিঙি যাব, সেইদিনাই গলিৰ কুকুৰ দুটামানৰ ভুকনি বন্ধ হৈ যাব। মই ফুটনি নামাৰোঁ, কিন্তু মনৰ অপচন্দ মানুহৰ লগত সম্পৰ্কও নাৰাখোঁ। সিংহৰ ভৰিত কাঁইটে বিন্ধিলে বুলিয়ে ইয়াৰ অৰ্থ এইটো নহয় যে এতিয়া কুকুৰবিলাকে ৰাজত্ব কৰিব। ভাল কামৰ একোৱে আলোচনা নহয়, কিন্তু যদি বেয়া কামৰ চৰ্চা হয় তেন্তে বোবায়ো কথা ক'বলৈ আৰম্ভ কৰি দিয়ে। আৰে ভাই, মোৰ বদনাম গোৱাতকৈ দম আছে যদি মোৰ ওচৰলৈ আহি মোক গালি পাৰি যা। বস্তুবোৰ মোৰ ব্ৰেণ্ডেড নহয়, কিন্তু চিন্তাবোৰ হ'লে ব্ৰেণ্ডেড। তাই মোক সুধিছিল মই ক'ত থাকোঁ। মই ক'লোঁ তোৰ অকাতৰ বাহিৰত। মই এতিয়া এভেইলেবল নহয়, মই এতিয়া ভেলুৱেবল হয়। মানুহ অকল জুইতে নজ্বলে, কিছুমান মানুহে মোক হিংসা কৰিয়ে জ্বলি মৰে। মোৰ কথা যিমান বেয়াকৈ কয় কৈ থাকক, কাৰণ ৰ'দ যিমানেই কঠিন নহওক কিয় সাগৰৰ পানী কেতিয়াও ৰ'দৰ তাপত নুশুকায়। মোৰ নকলটো তহঁতি ঠিকেই কৰিবি, কিন্তু মোৰ বৰাবৰি কেনেকৈ কৰিবি? আৰে ভাই, মই বেয়া হৈয়ে থাকিবলৈ দে। যদি কেনেবাকৈ ভাল হওঁ তেন্তে ভালৰো ভালকেইটাৰ চকুৰ টোপনি নাইকিয়া কৰি দিম। বেয়া সময়বোৰকো ধন্যবাদ দিছোঁ, কাৰণ বেলেগ একো নহ'লেও মানুহ চিনি পোৱাত সহায় কৰিছে। জন্ম হৈছোঁ অকলে, মৰিব লাগিব অকলে, গতিকে জীয়াই থকা দিনকেইটা বিন্দাছ নিজৰ মতে চলিম। সময় শিকায় আমি আপোন বুলি ভাবি থকা সকলো মানুহ আচলতে আমাৰ আপোন নহয়। কাৰো ওপৰত বেছিকৈ ভৰসা নকৰিব, কাৰণ আন্ধাৰ হ'লে নিজৰ ছাঁটোও আঁতৰি যায়। আজিৰ দিনত ডাঙৰ পদবীত বা ধন নাথাকিলে আপোন মানুহবোৰেও আপোনাক চিনাকি দিবলৈ টান পায়। আনৰ দুখ খুচৰি সময় অপচয় কৰাতকৈ নিজৰ সুখখিনিক লৈ জীৱনটো উপভোগ কৰা বেছি ভাল। যেতিয়ালৈকে তোমাৰ টকা থাকিব তেতিয়ালৈকে মানুহে তোমাক পাত্তা দিব। আজিৰ দিনত যোগ্যতা বুলি ক'লে দুটা বস্তুৱেই বেছি, সৌন্দৰ্য আৰু টকা। মানুহে সন্মুখৰজনক আৰ্থিকভাৱে দুৰ্বল যেন দেখিলেই ব্যৱহাৰ আৰু কথাৰ সুৰ সলনি কৰি পেলায়। বহু মধ্যবিত্ত দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালীবোৰ জীয়াই আছে চাকৰিটো পালেই নিজৰ ইচ্ছা সপোনবোৰ পূৰণ কৰিম বুলি। অহংকাৰী নহ'ব, কিন্তু নিজৰ স্বাভিমান কেতিয়াও ত্যাগ নকৰিব। এই পৃথিৱীত আপোনাৰ বাবে আটাইতকৈ মূল্যৱান বস্তুটো হ'ল আপোনাৰ সুস্থ শৰীৰটো। যিদিনা শৰীৰে আপোনাক সংগ এৰিব, সেইদিনাৰ পৰা সকলোৱে আপোনাক সংগ এৰিব। অধিক তেলযুক্ত খাদ্য আৰু কথা দুয়োটাই সোৱাদ বহুত বেছি, কিন্তু দুয়োটাই মানুহৰ বাবে বেয়া। প্ৰথমটোৱে ধ্বংস কৰে শৰীৰ আৰু দ্বিতীয়টোৱে ধ্বংস কৰে মন। মানুহ মাত্ৰাই ভুল কৰে, কিন্তু প্ৰকৃত মানুহ সেইজনেই যিয়ে নিজৰ ভুল স্বীকাৰ কৰে। ভাল বেয়া বিচাৰ কৰাৰ আগত মানুহৰ মনবোৰ বুজিব চেষ্টা কৰিবা, তেতিয়া নিজেই বুজি পাবা কোন ভাল আৰু কোন বেয়া। হিংসা কৰাতকৈ মানুহজনক অনুসৰণ কৰিব, আপোনাৰ বহুখিনি ভাল হ'ব। তেওঁৰ দৰে হুবহু কৰিব নোৱাৰিলেও অন্ততঃ অকণমান শিকিব পাৰিব। বেয়া সময় সদায় নাথাকে, কিন্তু বেয়া সময়ত মানুহে কৰা ব্যৱহাৰ সদায় মনত থাকে। কিছুমান মানুহৰ লগত তৰ্ক কৰাতকৈ মনে মনে তেওঁৰ কথা শুনি থকাই ভাল, কাৰণ যিয়ে একমাত্ৰ নিজৰ কথাটোৱে শুদ্ধ বুলি ভাবে তেওঁ কেতিয়াও কোনোপধ্যেই আনৰ কথা সত্য বুলি মানি নলয়। মানুহৰ জীৱনটো গছৰ দৰে, তোমাৰ পৰা ফলো খাব, ডালো ভাঙিব আৰু তোমাৰ গালৈ শিলগুটিও দলিয়াব। সুবিধাবাদী মানুহ কেতিয়াও বেছিদিন কাৰোবাৰ প্ৰিয় হৈ থাকিব নোৱাৰে। ধন্যবাদ।